কিবা এটা খাবগে পাৰিলো হয়, নিদিলে নহয় বেলেগ ফালতু। যখনি ভগা চিগাটো নহা হৈ থাকিলে নহয়, ফটা টিং দুখনমান আছিলে দি পিনি খৰচটো উলিয়াব পাৰিলো হয়। নাথাকিলে কি দেখিবা, টিক টিক আহিয়ে থাকিব। আৰু বাইদেউ আছে নেকি ভগা চিগা লোহাৰ টিং? এইবাৰ আহিবি ৰ। সৰুটো নাই যোৱা নাই, জপটো দুখনবোৰৰ ঘৰতে আছে। সি চাগে গম নাপায় নেকি? হ'ব পাই। ঐ ব্ৰ, বজেন্দালে ফোন কৰিছিলি নেকি? আমাৰ ভাই লোক। নাই কৰা বজেন্দালে কেলে ফোন কৰিম? তই তেতিয়াহ'লে গম নাপাৱ পেহী ভাগৰ অৱস্থা বেয়া নহয়? কি হ'ল? পেহীয়ে পাতি পাতি গোটেই ঘৰ জ্বলাই দিছে, এতিয়া বজেন্দাহঁতে পেহীক হস্পিটেললৈ নিব লৈছে। কি কওঁ বে, পাতি পাতি ঘৰ জ্বলাই দিছে? পাতোতে গোটেই ভমক ভমক জুই ওলাইছে আকৌ। তহঁতি কেনেকে গম পালি? মই অলপ আগত বজেন্দালে ফোন কৰিছিলো আকৌ, তেতিয়া বজেন্দাই ক'লে বৈচোন বৈ তেতিয়াহ'লে খবৰটো লৈ আহোঁতে পাতোতে জুই ওলাইছে। ভাই কি পাৰা সাগৰৰ দৈৱকী নন্দন, কালিকে ৰাতি মই কি খাইছিলো, পকৰে একদম ধোৱা বাছ হৈ গৈছে। অকণমান হাগিহে আহোঁগে দেই, তেতিয়াহে যদি অকণমান পাতটো কমে। পেহী বেলেগ গেলা মৰিছ দেই। কি কৰিবি আৰু, বজেন পেটে ফালৰ পৰা জ্বলা কেহা তিতা চব দেখুৱাই দিছে। মই অকণমান হাগি আহোঁগে, তই বিছনাখন তৰি থাকে যাচোন। আইঅ পেহী তোৰ পকৰত হেকুৱা জুই লাগি আছে, নুমুৱাই ল। যা পেহী তই হাগিয়াগে যা। বাপৰে, পেহী পকৰে লেটি জুই মৰা নাই দেই। কালি তাই উধাই মুধাই জলকীয়া দম খালে নহয়, সেইকাৰণে হৈছে চাগে এনেকুৱা। ভাই চাব, এজনীয়ে পাতি পাতি গোটেই ব্লেংকেট জ্বলাই থৈ গ'ল দেখোন। তাই মোক ইফালে বিছনা তৰিবলৈ পঠিয়াইছে, ইফালে গোটেই জ্বলাই চেচ কৰি থৈ গৈছে। ফটাফট পানী অলপমান মাৰিহে দিওঁহি। এক মুঠতে জল্দি এতিয়া হস্পিটেল নিবই লাগিব, নহ'লে গোটেই পাতি পাতি ঘৰ জ্বলাই চেচ কৰিব। পকৰে জুই মাৰোতে মাৰোতে পকৰে একদম ভিজি গৈছেগে দেই। পকৰৰ কণ্ডিশ্যন একেবাৰে ভাল নহয়। ঐ পেহী, মোৰ পেটটো ঠিক নহয়, অকণমান দেৰি লাগিব। ঐ পেহী, মোৰ অকণমান দেৰি লাগিব, দিগদাৰ নলগাবি। যা হাগি লগে। ঐ বজেন, পেহী পকৰে জুই মাৰিছে, জুই। দরজা খোলা আছে। ভাই লেটিপিটি গেলাপাত গোন্ধোৱা নাই দেই। পেহীয়ে মানে পুৰা খুন্দি আছে। তই দুটাই যে কৈছিলি পেহীয়ে পাতি পাতি বোলে গোটেই ঘৰ জ্বলাই দিছে, ক'তা একোৱে নাই দেখোন। বজেন্দালে ফোন কৰোঁতে বজেন্দাহে কৈছিলে বুলি। ভাই কথাটো সঁচা মানে? আমি কওঁতে বিশ্বাসে কৰা নাছিলি নহয়, এতিয়া দেখিলি? ধেইত তেৰিকা, দেখিছনে ইমান ধুনীয়া ব্লেংকেটখন পাতি পাতি কি কৰিলে? 1000 টকা লৈছিলে। মাই গড, বজেন্দা পেহীয়ে এইবোৰ পাতি পাতিয়ে কৰিলে নেকি? কালি দুবদাল জলকীয়া খাই দিলে, এতিয়া পকৰে এনি টাইম ফ্ৰাইকে গৈ আছে। ভাই এতিয়া ক'ত গ'ল পেহী? হাগিবলৈ গৈছে। বলচোন পেহীৰ ওচৰলৈ যাওঁ। ময়ো এই চাইখিনি বাল্টিঙত ভৰাইহে পেলাওঁ, নহ'লে বিছনালৈকে জ্বলি যাব। বজেন্দা পেহী পিছে হস্পিটেল নিনিয়ে নেকি? ভোলা আহি পালেহিয়ে নিম, গাড়ীত তেল নাই নহয়, ভোলা গাড়ীত তেল ভৰাবলৈ গৈছে। সি গৈ লাগিয়ে ধৰিলেগে। বলচোন। তহঁতি নাহিবি, পেহীয়ে হাগিছে আৰু পকৰে জুই উলিয়াইছে। আমি পেহীয়ে চাবলৈ আহিছো, পেহীয়েনো পকৰে কেনেকে জুই উলিয়াইছে? ভাই বেলেগ আচৰিত কথা দেই। কিহৰ পেহীয়ে হাগি আছে নেকি? আইঅ ঠাণ্ডা পানীয়ে পকৰটো ধুই দিওঁতেহে পকৰটো অকণমান চেঁচা লাগিছে। বেলেগ গৰম হৈ গৈছিলে, মই বোলো কেনেবাকে সিজিয়ে গৈছে নেকি? এইখিনি হাগিলো দেই, সেইকাৰণে পকৰটো অকণমান পাতল পাতল লাগিছে। আজিৰপৰা গেছ হোৱা বস্তু নাখাওঁ দেই। ভগৱান এইবাৰলৈ মোৰ পকৰটো ঠিক কৰি দিয়া। এইখিনি পেহী ওলালে লেটিঙৰ পৰা ওলালে। কৈছো ৰ। পেহী আপুনি বোলে পাতোতে জুই ওলাইছে হয় নেকি? নকবি আৰু, গেছে এনেকুৱা দিগদাৰ লগাইছে, পাতিবই নোৱাৰা হলো। পাতিলে পকৰে ভামুক ভামুক জুই মাৰে। ক'তা চাওচোন পেহী কেনেকেনো জুই ওলাই। চাওঁ বুলি ক'লে উলিয়াই দিব নোৱাৰো নহয়, পাতিলেহে জুই ওলাই। এতিয়া হাগি আহিলো যে সেইকাৰণে পাতিব লগা নাই। গেছৰ কাৰণে নেকি গম নাপাওঁ, কঁকালটো মোৰ এনেকুৱা বিষাইছে। ভাই পকৰে কি জুই উলিয়াইছে বে? মই আকৌ পাতিলো নেকি, একো গমেই নাপালো দেখোন। মোৰ পকৰৰ ঢিলা হৈ গ'ল আৰু পাতিলেও গম নোপোৱা হলো। পেহী ওচৰলৈ যে যাবলৈ ভয় লগা হ'ল দেই, পকৰে যিহে জুই উলিয়াইছে। অথনি যে প্ৰথমতেহে বাচিছো, পেহী পকৰৰ জুইয়ে মোক ভস্মই কৰি পেলালেহেঁতেন। এনেকুৱা গেছ মানুহৰ মই নাই দেখা আৰু দেই। মৰি গ'লেও পেহী পিছফালে যাব নোৱাৰি দেই, মানুহ জ্বলাই চাই কৰি দিব। চুৰেন ডক্টৰেহে যদি পেহী ভাগৰ জুই কোৱা নুমাব পাৰে। বজেন্দা ওলাই হ'ল নাই? মই পালোহি, পেহীক লৈ আহক। পালিহি নেকি? গৈছো ৰ। ল'ৰাকেইটা তোমালোকো যাবা নেকি আমাৰ লগত? যাম আৰু। তেতিয়াহ'লে ভোলাক গাড়ী ষ্টাৰ্ট দিবলৈ কোৱাগে যোৱা, মই পেহীক লৈ গৈ আছো। ঘৰ জ্বলাই চেচ কৰিবি। দেৰি নকৰ, ভোলা গাড়ী লৈ পালেহি। তাই পকৰৰ পৰা যি কোহে জুই ওলাইছে, ডক্টৰ দব নাখালে ঠিক হ'ব। এজনী গোটেই ৱালৰ ফটো জ্বলাই শেষ কৰিব এতিয়া। বই এই ল'ৰাকেইটা পেহী পিছফালে যে মৰি গ'লেও নাথাকিবা দেই, কেনেকে পকৰে জুই উলিয়াইছে দেখিছা নাই? নোৱাৰি থাকিব, পেহীয়ে গোটেই কাপোৰ জ্বলাই চেচ কৰি দিব। কাপোৰ জ্বলাই নহয়, পকৰে যি কোহে জুই উলিয়াইছে, মানুহ জ্বলাই শেষ কৰিব। ভোলা ফুল টেংকি কৰি আনিলি? একদম চপচপীয়া। পেহী চিন্তা নকৰিবি দেই, তোৰ ভাল হৈ যাব। যা গাড়ীত বহি লগে। বজেন্দা পেহীয়ে ঠিকে কৈছে, সেইকুৰা জুই গাড়ীৰ ভিতৰত মেলি দিবলৈ হ'লে আমি গোটেই সোপা মৰিম। ভোলা তেতিয়াহ'লে তই গাড়ী চলা, মই পেহীৰ লগত ওপৰতে বহি লওঁ। তোমালোকৰ ভিতৰত বহি লোৱা, যোৱা।
মন বেয়া নকৰিবি পেহী দুইটা ওপৰতে বহি লওঁ এই ল'ৰাকেইটা পেহী পকৰ জুইৰ পৰা মই কথমকেহে বাচিছো পেহীয়ে মোক জ্বলাই মাৰিছিলে নহয় গম পাইছা নাই এনে কম নেকি মই এতিয়া যেনিবা দিগদাৰ নাই মই পাতিলে এতিয়া কাৰো অপকাৰ নহয় নহয় মই পাতিব লাগিলে এতিয়া মই পাতি গৈ থাকিব পাৰিম পেহী ভালকে ধৰি ললি বৈ বৈ ভোলা লাহে লাহে বৈ ঠিক আছে বজেন্তা দুইজনে ভালকে ধৰি ল'ব হা বৈ পেহী অকণ ভালকে তেলৰ টেংকিটো সেইফালে আছে তোৰ একোৱা লাগিব নহ'লে গাড়ী উৰি যাব আয়ো কনকলতা বজেনৰ গাড়ী মডিফাই কৰি দিলে নেকি ফাও ফাই জুই ওপৰলৈ মাৰিছে যে সেই মামা বজেন্তা গাড়ীখন ৰেচিং বনাই দিলা ৰেচিং গাড়ী চাইলেঞ্চাৰ দি জুই লাই নহয় আচ্ছা সেইটো কথা আয়ো কনকলতা তেতিয়াহ'লে মোৰো কেটিএমখনৰ চাইলেঞ্চাৰডাল ৰেচিংহে লগাই ল'ব লাগিব চিগেট জ্বলাবলৈ তেতিয়া টেনশ্যন নাই ভাৰুংকে পকাই দিয়া মালোৱাত জ্বলি গ'ল বজেন মাই ব্ৰ গাড়ীখন ক'ত মডিফাই কৰিলি বে জুইটো একদম চালিয়া লাগিছে মোকো ক না বে মোৰো কেটিএমখন তোৰ নিচিনা বনাই আনো জুই গাড়ীয়ে মৰা নাই পেহীয়ে মাৰি আছে মই তহঁতক সুধিছো কিয় তহঁতি কৈছ কি গেছৰ প্ৰব্লেমটো মোৰো আছে ক্লিয়াৰ এইটো কয় গেছ মই সুধিছো তোৰ গাড়ীখন মডিফাই ক'ত কৰিলি ওপৰলৈ ফাওঁ ফাই জুই মাৰিছে যে পদা কথা কোৱা নাই আয়ো কনকলতা এদিনে পকৰে উলিয়াইছে দেখোন জুই ভাতৰ লগত কেনেবাকে পেট্ৰল খোৱা নাইতো আয়ো কনকলতা মই ক'তে মাৰো হস্পিটেল পাই গলোহি বজেন্তা এখনতে ৰখাই দিওঁ ন সুৰেন ডক্টৰ এখনতে বহে সুৰেন ছাৰকে ৰখাই দিওঁ তেওঁ মেডিচিনৰ ভাল ডক্টৰ মোৰ পানী হাগনি হওঁতে চাৰে দিয়া দুটা পিল খাই মই ভাল পাই গৈছিলো পেহী নাম তোমালোক গাড়ীতে বহি থাকিবা নে হস্পিটেল যাবা যাম নামা তেতিয়াহ'লে কৃষ্ণ ঈশ্বৰ আমাৰ পেহী ভাগৰ পকৰটো ঠিক কৰি দিবা দেই নহ'লে গোটেই মানুহ জ্বলাই শেষ কৰিব বৈ বৈ পেহী চিন্তা কৰিব নালাগে সুৰেন ছাৰে দৰব দি দিলেতো ঠিক হৈ যাব তহঁতি মোৰ পৰা ইমান দূৰত আছ যে মই তহঁতক পানী জ্বলাই মাৰো বুলি ভয় কৰিছ নেকি ভয় কৰিব নালাগে মই এতিয়া পাতিব লগা নাই মই পাতিবলগীয়া তহঁতক কৈ দিম ন তেতিয়া তহঁতি আঁতৰি দিবি বাইদেউ সুৰেন ছাৰক দেখাব লাগিছিলে কেই নম্বৰ টিকট পাম আজি ছাৰৰ বেছি পেচেণ্ট নাই এজনক চাই আছে সেইজন ল'লে দেখাব পাৰিব পেচেণ্টৰ নাম কি আছিলে মামনি দত্ত বয়স 50+ মান দি দিয়ক ঠিক আছে হেডখনে বহা খলে মই মাতি দিম ভাগ্য ভাল দে এতিয়া ছাৰক দেখুৱাবলৈ বেছি দেৰি ৰখিব নালাগে পেহী আজি আমাৰ ভাগ্য ভাল বুলিছ পেচেণ্ট বেছি নাই বোলে এজনহে আছে সেইজনে দেখুৱাই হোৱাৰ পাছতে তোক মাতিব হয় নি হ'ব দে তেতিয়াহ'লে কঁকালটো এনে বিষাইছ গেছৰ প্ৰব্লেমৰ কাৰণে হৈছে নেকি তহঁতি বেয়া কেলে গলিগে তই হাওলা দেখি পাতিব লৈছ বুলি ভাবিছিলো পাতিব লাগিলে তহঁতক কম নহয় মনে মনে পাতি তহঁতক জ্বলাই নামাৰো চিন্তা কৰিব নালাগে বাইদেউ গৈ থাকো দেই ঠিক আছে বাইদেউ ফুলকবি খাই খাই যিহে গেছ হৈছে আহিবতো লাগিবই না এতিয়াহে পেটটো অকমান শান্তি লাগিছে বৈ বৈ পেহী ভোলা তহঁতি ইয়াতে থাক দেই অজক বজেন্তা ভালকে ৰখাই হওক আজিকালি যে মানুহৰ কি কি বেমাৰ ওলালেও ভাবিয়ে ভয় লাগে বেয়াও লাগে দেই ন ভোলাটা পেহিলে কি কৰিব আৰু উপায় নাই নহয় কি হৈছে বাইদেউ কওকচোন মোক খোলা খুলিকে কি হৈছে মানে ছাৰ পাতিবই নোৱাৰো পকৰে বেলেগ জুই মাৰিছে কি খাইছিলে ছাৰ কালি পেহীয়ে ৰাতি দুবদাব জলকীয়া খাই দিলে সেইকাৰণে হৈছে নেকি শুই দিয়ক মই চাব লাগিব কৃষ্ণ মই কি পাৰ আশা কৰা দৈৱকী নন্দন পেটটো টান হৈ আছে দেই কওক হে হ'ব বেছিকে নকৰিব গোন্ধাইছে এতিয়া আপোনাৰ জুইটো চাব পৰা হ'লে দৰবটো মই জোখত দিব পাৰিলো হয় পেহী পাতিব লাগিছে যদি পাতি দে ইভাগেতো পাতো লাগিয়ে থাকে কোনোবা আকৌ পাত বুলি ক'লে পাতিবই নালাগে পাতক মই ডক্টৰে মোলে ভয় কৰিব নালাগে একদম খোল্লাই দিয়ক বাপৰে মই সৰু সুৰা জুই বুলিয়ে ভাবিছিলো আপুনি দেখোন এখন গাঁও জ্বলাই দিব নাই হ'ব আৰু নালাগে মই দেখিলো আপুনি মোক হস্পিটেল জ্বলাব নালাগে একদম ধুনীয়াকৈ শুই থাকক দেই মই ইনজেকশ্যন লৈ আহিছো পেহী চিন্তা নকৰিবি ছাৰটোক বেজি দিব ঠিক হৈ যাব দেই জানো ভগৱানেহে জানে মোক পকৰা জুই নুমাব পাৰে নে নোৱাৰে সুৰেনৰ বেজি আহি গ'ল এতিয়া চিন্তা কৰিব নালাগে একদম ঠিক হৈ যাব আপোনাৰ জুই কেনেকুৱা সৰু ইনজেকশ্যন আপোনাৰ হেকুৱা জুই নুমাব নোৱাৰে নহয় পেহী একো নহয় লৈ দে ঠিক হৈ যাব জুই পোৱা জোপা ওলাইছে তাতে দিব লাগিব তেতিয়াহে জুই লোৱা বন্ধ হ'ব বাইদেউ আপুনি ৰেডি বছ সুৰেনৰ বেজি জেগাত পৰি গ'ল যেতিয়া নো টেনশ্যন 100% গেৰাণ্টি নোলায় আপুনি পাতিলে গম পাবই নহয় এই পাতিব লাগিছে নেকি পাত তেতিয়া গম পাবি নহয় জুই লাইনে নোলায় ফিলিংছটো নাহা নহয় কৃষ্ণ ঈশ্বৰ মোৰ বেজি 100% গেৰাণ্টি অনলি গেছ নো ফায়াৰ